কিন্তু যিমান পাৰোঁ চেষ্টা কৰিছোঁ গতিকে চাই থাকিব অৱস্থা বেয়া হৈ গৈছে ডিম্পী বৰা তোমাৰ সংগীতা বৰা তোমাৰ বিউটি দুৱাৰা আজি আহিলো এটা ক'ত আছে সৰ্বোদয় মহাবিদ্যালয় মালয়পথাৰ যোৰহাট আৰু এইখন হৈছে মহাবিদ্যালয় আৰু যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ একমাত্ৰ মহাবিদ্যালয় আৰু ইয়াতে মই পঢ়িছিলোঁ আৰু যথেষ্ট ভাল লাগিলে আৰু সেই দিনবোৰলৈ আজিও মনত পৰে গতিকে আজি তাৰ সন্মুখত আছোঁ কিন্তু তেতিয়া এনেকুৱা ধৰণৰ গেট নাছিলে আৰু গেটখন এতিয়া দেখিছে কিমান ধুনীয়াকৈ গেট বনাই থোৱা আছে আৰু ভিতৰলৈ কলেজখন আছে আৰু বহুত ধুনীয়া হৈ গ'ল আমি থাকোঁতে তেনেকুৱা ধৰণৰ কোনো বিল্ডিং নাছিলে আৰু এতিয়া দেখিছে বহুত ধুনীয়া হৈ গ'ল পৰিৱেশ সময় সলনি হ'ল গতিকে আজি আহিছোঁ আজি ইয়ালৈ কেলৈ আহিলোঁ গম পায় গতিকে আজি আহিলোঁ মাৰাথান দৌৰ আছিলে ইয়াত 16 কিলোমিটাৰ গতিকে আহিলোঁ ৰাতিপুৱাই 5টা বজাতে আৰু মই আজি পাৰ্টিচিপেট কৰিলোঁ আৰু মজা লাগিলে আজি ৰানিং কৰি কিন্তু পজিশ্যনহে নাপালোঁ আৰু টাইমো কমপ্লিট নকৰিলোঁ চাগে কি হ'ল গতিকে আজি গোটেইখিনি দেখুৱাম আৰু ফুল মাৰাথান দৌৰ আজি ৰানিং আপোনালোকক দেখুৱাম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কোনে পালে চব দেখুৱাম গতিকে ব'লক আজি মাৰাথান দৌৰটো উপভোগ কৰোঁ আৰু মজা লাগিলে মই ৰানিং কৰিলোঁ আৰু মই পাৰফৰ্মেঞ্চ কেনেকুৱা দিলোঁ চব দেখাই আছোঁ গতিকে আজি ব'লক মাৰাথান দৌৰ গতিকে আৰম্ভ কৰোঁ হয় নাই গতিকে ব'লক আজি মাৰাথান দৌৰটো আৰু এই সৰ্বোদয় কলেজৰ গেটৰ মুখতে আজি আৰম্ভ হৈছিলে এই মাৰাথান দৌৰটো বহুত দূৰৰ পৰা আহিছে গড়মূৰৰ পৰা আহিছে বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আমাৰ লোকেল ল'ৰাই ফাৰ্ষ্ট পাবলৈ সক্ষম নহ'লে যোৰহাট টাউনৰ পৰা আহিলে সেইজনে ফাৰ্ষ্ট পালে আৰু লোকেল ল'ৰা যিজন আছিলে ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হ'ল আৰু চবৰ লগতে চিনাকি কৰাই দিম গতিকে ব'লক আজি মাৰাথান দৌৰটো উপভোগ কৰোঁ এতিয়া ৰানিং কৰিব আহি গ'লোঁ আৰু বহুত ল'ৰা আহিছে ইমানেই ল'ৰা আহিছে আৰু এইকেইজন এলেংমৰাৰ পৰা আহিছে তোমালোকৰ ঘৰ এলেংমৰা আৰু গোটেইকেইজন এলেংমৰা হয় নাই আৰু গোটেইকেইজন ৰানিং কৰিব আহিছে নে নাই 2-এজনেহে আহিছে আমি তিনিজন আহিছে তোমাৰ নামটো পল্লৱ বৰা আৰু ঘৰত এনেকৈ প্ৰেক্টিছ হৈ আছে নেকি হৈ আছে ন তাকে তাৰপিছত আজি কনফিডেঞ্চ আছে নাই আছে ন গতিকে আহিছোঁ এনেই গতিকে জিকা হোৱাটো একো ডাঙৰ কথা নহয় হয় নাই গতিকে এনেকৈ এক্সপিৰিয়েঞ্চ হয় গতিকে এনেকৈ বাকী মাৰাথান দৌৰ হৈ থাকে যোগ কৰিবা তাকে এনেকৈ বিলাক যোৱাটোত হৈয়ে থাকে গতিকে বেষ্ট অফ লাক থাকিলে মই ৰানিং কৰিম আৰু কোন ৰানিং কৰিব ঠিক আছে আজি কি হ'ব আজি মানে পেটটো বেয়া হৈ আছে সেইটো কাৰণে আজি ৰানিং নকৰোঁ মানে ঠিক আছে বাৰু পেট বেয়া হ'লে ৰানিং কৰি লাভ নাই হয় নাই শৰীৰক কেতিয়াও কষ্ট দিব নালাগে ক'ৰ পৰা আহিছা মই কাৰেংগাঁও ৰানিং প্ৰেক্টিছ হৈ আছে নেকি প্ৰেক্টিছ হৈ আছে মাৰাথান প্ৰেক্টিছ হৈ আছে নে শ্বৰ্ট ৰানিং প্ৰেক্টিছ মানে হেৰি ফিল্ডত প্ৰেক্টিছ কৰিছোঁ তাৰপিছত তেনেকৈ মাৰাথান মানে ফাৰ্ষ্ট টাইম দৌৰিছে তোমালোক কাৰেংগাঁৱৰ পৰা আহিছা নেকি তুমি কাৰেংগাঁও কলবাৰী চিনি পাইছা চাগে মোক ন তোমাৰ নামটো ৰহিং দলে তোমাৰ পাপু মহন্ত তোমাৰ ঠিক আছে লগ কৰি ভাল লাগিলে ৰানিং বেষ্ট অফ লাক থেংক ইউ এই কনফিডেঞ্চ আছে নাই আছে জিকিব পৰা হ'ব নাই ফাৰ্ষ্ট পজিশ্যন চেষ্টা কৰিবা ট্ৰাই কৰিবা হয় নাই জীৱনত চেষ্টাৰ ফল কেতিয়াও মানে মিঠা হয় নাই ছাকচেছ হ'বা এদিন চেষ্টা কৰিলে ক'ৰ পৰা আহিছা মালাঘাট ওচৰৰে মানে ৰানিং প্ৰেক্টিছ হৈ আছে নেকি ঠিক আছে বেষ্ট অফ লাক থাকিলে দেই আৰু তোমাৰ নামটো ডিম্পী বৰা তোমাৰ সংগীতা বৰা তোমাৰ বিউটি দুৱাৰা ঠিক আছে ক'ত গলি সেই ক'লে গ'ল গাইজ এতিয়া গৈ আছোঁ আৰু ৰানিং আৰম্ভ হৈ গ'ল দেখিছে গৈ আছোঁ দেই আপোনালোকে চাই থাকক কিমান দূৰ যাব পাৰোঁ তো বহুতক বিট কৰিছোঁ দেই এতিয়ালৈকে ছাকচেছ পিছত কি হয় নাজানো এতিয়া জাষ্ট আহিছে 500 মিটাৰমান বাকী কি হয় দেখা যাওক গতিকে ভিডিঅ'টো চাই থাকিব
বঢ়িয়া জোৰ লগোৱা এই যে আৰু মই আহি আছো দেই আৰু বাকী কিছুমান আগত গৈছে পৰা নাই কিন্তু যিমান পাৰোঁ চেষ্টা কৰিছোঁ গতিকে চাই থাকিব অৱস্থা বেয়া হৈ গৈছে হাৰ মানিলোঁ দেই আৰু হাৰ মানিলোঁ শেষত এটা কুপনটো পালোঁ গতিকে সেয়াই যথেষ্ট আজি প্ৰথম এক্সপিৰিয়েঞ্চ অৱস্থা বেয়া হৈ গ'ল আৰু বহুত আগত গৈ আছে আৰু মই এনেও নোৱাৰোঁ বুলি গম পালোঁ সেইকাৰণে বাইকত উঠি দিলোঁ তো গৈ আছোঁ আৰু এতিয়া ৰানিং নকৰোঁ পূৰা দেখুৱাম গোটেই প্ৰথমৰ পৰা শেষলৈ গতিকে চাই থাকিব কথা কোৱাৰ শক্তিও নাইকিয়া হৈ গ'ল মই হাৰিলোঁ দেই হাৰ মাৰিলোঁ তো গাইছ এতিয়া গৈ আছোঁ প্ৰথম লাষ্টৰ পৰা আহিছোঁ মই অৱশ্যে লাষ্টত আছিলোঁ ছোৱালীবিলাকতকৈ আগবাঢ়িছিলোঁ বাৰু দেই কিমান কোন আগত আছে দেখুৱাই গৈ আছোঁ খালী ভৰি আহিছে দেই ভৰি বিষোৱা নাই নে নাই বিষোৱা বোলে ভৰি কিন্তু খালী ভৰি প্ৰেক্টিচ আছে আমিতো সেইকণো নোৱাৰোঁ দেই খালী ভৰিয়ে যি কি নহওক পজিশ্যন পাব নোৱাৰিলোঁ কুপন দুটাকৈ দিছিলে দুটাও ল'ব নোৱাৰিলোঁ তথাপিও কিন্তু বহুত ভাল লাগিলে প্ৰথমবাৰ আহিছোঁ মাৰাথন দৌৰ পাৰ্টিচিপেট কৰিব বহুত মজা লাগিছে আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰিব পানী পিছত পানী আহি আছে দি দিবা পানী দি দিয়া জোৰ লগোৱা আৰু প্ৰথম আহিছোঁ ক'লোঁ বহুত ভাল লাগিছে পজিশ্যন পোৱাটো ডাঙৰ কথা নহয় পাৰ্টিচিপেট যে কৰিছোঁ সেইটোৱে বহুত মোৰ কাৰণে যথেষ্ট আহি থাকা জোৰ লগোৱা বহুত টাইম আছে আৰু এপাক ঘূৰিবলৈ আছে আৰু এটা কুপন ল'বলৈ আছে জোৰ লগোৱা প্ৰথমত আহিছা থেংক ইউ বেষ্ট অফ লাক ছোৱালীকেইজনীও চাইছে দেই ভাল লাগিছে বঢ়িয়া জোৰ লগোৱা বেষ্ট অফ লাক নামবোৰ পিছত একেলগে প্ৰেক্টিচ কৰা ভাল লাগিছে জোৰ লগোৱা বঢ়িয়া 4 নম্বৰত গৈ আছে 4 নম্বৰ বহুত আছে 5 নম্বৰ দেই 5 নম্বৰ বঢ়িয়া আমি এইটোত পানী বটল 3টা লৈ গৈছোঁ তাতকৈ বেছি নিব নোৱাৰিম দেই আৰু গৈ আছোঁ আৰু সকলোকে এতিয়া অলপ হেল্প কৰিম পানী দি যিহেতু কিমান ৰানিং কৰিছে ভাগৰ লাগি গৈছে আৰু পানী বটল লৈ গৈছেনে লৈ লৈছোঁ দেই ক'ৰ পৰা আহিছা আমি ওচৰে ঠিক আছে চবতকৈ প্ৰথমত আহিছে দেই প্ৰথমতে কংগ্ৰেচুলেশ্যনো দিলোঁ প্ৰথমত বাকীবিলাক শ্ল' হৈ গ'লগৈ এইটো স্পীডত গৈ থাকিলে বহুত আগবাঢ়ি দিবা নম্বৰ 1 দেই অংকয়ে ধুনীয়া ছাপোৰ্ট দিছে দেই থেংক ইউ এনেকৈ গাঁৱৰ ল'ৰাক ছাপোৰ্ট দিব লাগে ইয়াৰ নামে মিখা নহয় জানো ধুনীয়া কাটিছে কিন্তু দেই এনেকে জোচ লাগে আৰু তুমি জোৰ দিয়া এইটো বুলি যে নহয় যে তুমি পিছ পৰিছা তুমি জোৰ লগোৱা ইও জোৰ লগা সকলোৱে আগবাঢ় হয় নাই সেইটোৱে লাগে কম্পিটিশ্যন হ'লেহে আগবাঢ়িব পৰা হ'ব বঢ়িয়া কম্পিটিশ্যনটো লাগে কোন জিকাই সেইটো ডাঙৰ কথা নহয় সকলোকে আমি যুঁজ দিব লাগিব মই নোৱাৰিলোঁ কি হ'ব গতিকে সকলোৱে এনেকৈ চেষ্টা কৰিব লাগিব ট্ৰাই কৰিব লাগিব আৰু এতিয়াও গৈ আছে বেছি দূৰত যোৱা নাই 1 নম্বৰটো বাৰু অলপ আগত গ'ল বাকী সেইকেইটা হৈ দেখি আছে ওচৰতে আছে আছে 1 কিলোমিটাৰ গতিকে প্ৰথম ছোৱালী তুমি ফাৰ্ষ্ট হ'ব লাগিব কিন্তু আৰু বাকী ছোৱালী দেখিছা বহুত দূৰলৈ কিন্তু ছোৱালী দেখাই নাই গতিকে তুমি লাহেকৈ গ'লেও প্ৰথম হ'বাই গতিকে তুমি কমপ্লিট কৰিবা মুঠতে লাহেকৈ গ'লেই হ'লেও নামটো কি পিংকি ভৰালী ঠিক আছে বেষ্ট অফ লাক থাকিলে বঢ়িয়া প্ৰথমজন আহিলে এইটো ছেকেণ্ডজন দেই এইটো কমপ্লিট কৰ বঢ়িয়া 46 ইমান গৰমত দৌৰি আহিছে কুপনে হেৰাই গৈছে একো 3 নম্বৰ বঢ়িয়া কমপ্লিট কৰিলা
বঢ়িয়া নামটো ৰামানুজ পেগু এইটো 4 নম্বৰ ন 6 নম্বৰ শেষ নাম্বাৰ বঢ়িয়া বঢ়িয়া টাইমত কমপ্লিট কৰিলা দেই নাম 7 নম্বৰত টপ 7 জনে ৰাখিব গতিকে 7 জনৰ হৈ গ'ল তুমি অকমানত নেপালাহি অকমানত নেপালাহি কুপন নাম লিখি অকমান আতৰি দিয়ক বিচি দে পানী পাঙৰ দে বিচি সারা পানী গলন পানী দেখিছে কি হৈ গ'ল অৱস্থা গতিকে ৰানিং কৰি আৰু এইফালেও দেখিছে অৱস্থা বেয়া হৈ গৈছে গতিকে মই যে ৰানিং নকৰিলে সেইটো কাৰণে যিহেতু মই গম পালোঁ যে মই নোৱাৰোঁ কিন্তু দেখিছে একো নাই খেলা এইবিলাক থাকে ৰানিঙত গতিকে পানী ঢালি দিয়া হৈছে গতিকে হুচ আছে গতিকে একো হোৱা নাই বাকী দেখাই আছোঁ চাই লওক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড টপ 7 আছে গতিকে টপ 7টো দেখাই আছোঁ এজনে প্ৰথমত আহিছিলে দেই ভিডিঅ' কৰি দেখাই আছিলোঁ আৰু পেট বিষাইছে পেটত ধৰি কিন্তু প্ৰথম হৈছে কিন্তু তুমি 2nd নম্বৰ ন তোমাৰ ঘৰ ক'ত আছিলে বৰচাপৰি বহুত পিছত আছিলে কিন্তু ন 2nd হ'ব বুলি মই ভবা নাছিলোঁ কিন্তু 2ndত বেলেগ কেইজনমান গৈ আছিলে কিন্তু বহুত পিছত বহুত জোৰ দিলা ন আগতে বোলে বাঁহফলাৰ যেতিয়া ৰানিং হৈছিলে তুমি প্ৰথম হৈছিলা বোলে ধন্যবাদ 2nd পজিশ্যন পাইছা ভাল লাগিলে এজনে আছিলে 2nd আৰু 3rd নম্বৰ ন 3rd নম্বৰ আজি গোটেই ৰানিংটো মাৰাথন দৌৰটো গোটেই ভিডিঅ' কৰা আছে গতিকে আজি ফুল ৰাতি মাৰাথন দৌৰটো ভিডিঅ' কৰিলোঁ আৰু এজনে হৈছে 3rd নম্বৰ ক'ৰ পৰা আহিছা কিতাপৰ লেটেকু যাম গতিকে ভাল লাগিলে আজি 3rd পজিশ্যন পাইছা গতিকে আজি আহিলোঁ আৰু মই ৰানিং কৰিছিলোঁ কিন্তু এটাহে কুপন পালোঁ দেই গতিকে একো নাই মোৰ প্ৰেক্টিছ নাই লাগি থাকিব লাগে এৰি দিব নালাগে আৰু পূৰা প্ৰেক্টিছ হৈ থাকে ডেইলি আকৌ নেক্সট যদি হয় ৰানিং তেতিয়া আকৌ লগ পাম থাকে ঠিক আছে ভাল লাগিলে আমাৰ গাঁৱৰ পৰা যেনেকৈ 5 নম্বৰ পাইছে হয় নাই সৰু কেই নম্বৰ পালে সৰু 5 নম্বৰ পালে দেই ভাল লাগিলে আৰু এনেকৈ বহুত প্ৰেক্টিছ হৈ আছিলে চাগে ন আৰু পেট চেট বিষাইছিলে নেকি নাই বিষা ন 5টাৰ ভিতৰত 3টা পালে 7 নম্বৰ সোমাইছে কেই নম্বৰ 7 নম্বৰ বঢ়িয়া ভাল লাগিলে আৰু বহুত কষ্ট কৰিছে তাৰ কষ্ট কৰাৰ কাৰণে আজি সফল হৈছে হয় নাই গতিকে এনেকৈ কষ্ট কৰিবা আকৌ নেক্সট যেতিয়া মাৰাথন দৌৰ হ'ব কিয় ফাৰ্ষ্ট পাব লাগিব এইকেইদিনে চলি আছে তুমি কেই নম্বৰত সোমালা 3 তুমি 1 নম্বৰ তুমি 2 নম্বৰ থাকিলে ধন্যবাদ দেই ভাল লাগিলে